Hello friends, welcome to MT Assamese. আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা এটা এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনৰ পৰা Paytmত তোমাৰ প্ৰেংক কৰিব পাৰে মানে তোমালোক ফ্ৰড কৰিব পাৰে তোমালোক ঠগিব পাৰে ঠগি মেলি তোমাৰ এমাউণ্ট দিলোঁ বুলি ক'ব কিন্তু তোমাৰ মোবাইলত সেই মেছেজটো নাহিব আৰু তুমি এমাউণ্টটো নাপাবা সেইটো কেনেকৈ কৰে তোমালোকে জনাত বহুত অতি প্ৰয়োজনীয় হয় তোমালোকে থাম্বনেইলটো দেখি বুজি পাইছাই মই কি ক'ব বিচাৰিছোঁ আজি তো তোমালোকে চাই লোৱা তোমালোকক কেনেকৈ প্ৰেংক কৰি ঠগিব পাৰে যদি তোমালোকে এখন শ্বপৰ অ'নাৰ হয় বা এখন মাৰ্কেটৰ অ'নাৰ হয় বা পেট্ৰল ডিপোৰ যিকোনো হওক যিহৰ অ'নাৰ হয় তোমালোকে Paytm ইউজ কৰা Paytm বিজনেছ ইউজ কৰা বা Paytমৰ যিকোনো Paytমৰ এমাউণ্ট তোমালোকে কাৰোবাৰ পাব আছে ৰিচিভ কৰিব আছে তেনেহ'লে তোমালোকে চাই লোৱা তোমালোককো এনেকৈ প্ৰেংক কৰিব পাৰে তাৰ কাৰণে এটা এপ্লিকেশ্যন আছে এপ্লিকেশ্যনত তোমালোকে চাই লোৱা ভালকৈ Paytm প্ৰেংক তোমালোকে দেখিবলৈ পাইছে স্ক্ৰীণত এইটো এপ্লিকেশ্যন Paytm প্ৰেংক এপ্লিকেশ্যন মই অ'পেন কৰি তোমালোকক দেখুৱাই দিছোঁ এতিয়া এপ্লিকেশ্যন অ'পেন কৰাৰ পিছত এটা ৱাৰ্নিং দিয়ে ৱাৰ্নিঙত লিখা থাকে দিছ এপ ইজ ইণ্টেণ্ডেড টু হেল্প ইয়ৰ প্লে প্ৰেংক ইন ইয়ৰ ফ্ৰেণ্ডছ হেভ এ ব্লাষ্ট ট্ৰিক অফ ফ্ৰেণ্ডছ তোমালোকে ফ্ৰেণ্ডসকলৰ লগত তোমালোকে ধেমালি কৰিবলৈ বা এনি প্ৰেংক কৰিবৰ কাৰণে তোমালোকে এইটো এপ্লিকেশ্যন বনোৱা হৈছে ইউজাৰ হেজ বিন টল্ড ৰেছপনচিবিলিটি ফৰ এনি মিছ ইউজ অফ দিছ এপ তোমালোকে যদি মিছ ইউজ কৰা কিবা মানে কাৰোবাক পইচা দিলোঁ বুলি কৈ এনেই প্ৰেংকত তোমালোকে এনেই স্ক্ৰীনশ্বটটো দিয়া তেনেহ'লে তাৰ ৰেছপনচিবিলিটি এপ্লিকেশ্যনৰ নহয় তেনেহ'লে তোমালোকে নিজে হ'ব বুলি এপ্লিকেশ্যনত তোমালোকৰ ডাইৰেক্টলি লিখা আছে এণ্ড এনি ছাবস্ক্ৰিপশ্যন ডেমেজ ইজ কজ তোমালোকে লিখা আছে মেক গুড এণ্ড ইউজ অফ দিছ তোমালোকে হাঁহি মেলি তোমালোকে দেখুৱাবলৈ বিচাৰিছে যে তোমালোকে জাষ্ট প্ৰেংক কৰা তোমালোকে ধেমালি কম মই তোক কিমানখিনি দিলোঁ তো পালি নে নাই সি ক'ব মই নাই পোৱা মই তোক দিলোঁ তেনেকৈ অকল ধেমালি কৰিবৰ কাৰণেহে বনাইছে চ' এতিয়া এপ্লিকেশ্যন মই অ'কে মাৰি কিনে ৱাৰ্নিংটো পঢ়ি লৈ অ'কে মাৰি কিনে এপ্লিকেশ্যন অ'পেন কৰিছোঁ এপ্লিকেশ্যন অ'পেন কৰাৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাবা ওপৰত আছে ৰেট এপ শ্বেয়াৰ এপ তাৰপিছত আছে পে' ৰিচিভ এড মানি পাছবুক চ' তোমালোকে পে' কৰিবলৈ হ'লে তোমালোকে কাৰোবাক যদি তোমালোকে কোনোবা এখন শ্বপত পে' কৰিবলৈ গ'ল তোমালোকে ধৰি লওক আপুনি এতিয়া শ্বপৰ অ'নাৰ হয় ধৰি লওক মই হ'লোঁ আপোনাৰ কাষ্টমাৰ মই এতিয়া আপোনাক দিব আছে ধৰি লওক 3,500 টকা মই ইয়াত আহিম এইটো এপ্লিকেশ্যন আহি পে'ত আহি কিনে তোমালোকে দেখুৱাই দিম আপোনালোকক আপোনাৰ ফোন নম্বৰটো ধৰি লওক 99999 চামথিং 1234 হয় তাৰপিছত আপোনাৰ নামটো যদি আপোনাৰ শ্বপখনৰ নাম হয় চব দি দিছোঁ আপোনাৰ শ্বপখনৰ নাম আপুনি বিজনেছ একাউণ্টৰ বা আপোনাৰ Paytm একাউণ্টৰ চব বুলিয়ে দিছে তেনেহ'লে নামটো দি লৈ আপোনাৰ 3,000 মই দিবলৈ আছোঁ 3,000 লিখি ডেছক্ৰিপশ্যনত লিখি দিব পাৰোঁ মই নিজৰ নামটো বা থেংক ইউ চামথিং যি হ'লেও লিখি দিব পাৰোঁ নিলিখিলেও হয় তাৰপিছত তোমালোকে যোনটো দেখিছা প্ৰচিডত ক্লিক কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা এনেকুৱা এটা ইণ্টাৰফেচ চোৱা চ' Paytmৰ ছেইম এটা স্ক্ৰীনশ্বট মাৰি ইয়াত তোমালোকক দেখুৱাব পাৰে নহ'লে এনেকৈও যদি তোমালোকে দেখুৱাই তোমালোকে ভাবিবা অঁ মোৰ শ্বপৰ নাম চব আছে আৰু এইটো মোৰ মোবাইল নাম্বাৰ হয় আৰু তেওঁ মোক 3,000 টকা চেণ্ড কৰিলে আৰু ৱালেট ট্ৰানজেকশ্যন আদি চব তোমাৰ টাইম একজেক্টলি 30 জুলাই আজি 12:38 ওপৰত তোমালোকে দেখিবলৈ পাইছে টাইমটো চ' ছেইম টাইম মই তোমাক ইমানটো ট্ৰান্সফাৰ কৰিছোঁ বুলি দেখিবলৈ পাইছে আৰু তেনেকৈ এজন শ্বপৰ দোকানী বা শ্বপৰ অ'নাৰ বা পেট্ৰল ডিপোৰ অ'নাৰ যি নহ'লেও তেনেকৈ আজিৰ দিনত বহুত ঠগ খাই আছে চ' সেইটো কাৰণে এইটো এপ্লিকেশ্যনৰ লৈ মই আজি এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ কাৰণে তোমালোকৰ যাতে জাগ্ৰত হোৱা তোমালোকৰ মোবাইলত যেতিয়ালৈকে মেছেজ নাহে তোমালোকৰ যেতিয়ালৈকে একাউণ্টত পইচা নোসোমায় Paytm ৱালেটত তেতিয়ালৈকে তোমালোকে সেইজন কাষ্টমাৰক যাব নিদিবা আৰু নহ'লে তোমালোকে ভালকৈ চাই ল'বা তেওঁ Paytm মেইন এপটোৰ পৰা কৰিছে নে আপোনাৰ প্ৰেংক এপটোৰ পৰা তোমালোকে জাষ্ট স্ক্ৰীনশ্বটটো দেখুৱাইছে চ' এইটো চোৱাটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ আজিকালিৰ দিনত এনেকুৱা প্ৰেংক ওলাই গৈছে তোমালোকক বহুত বেয়াকৈ ঠগি দিব পাৰে চ' সেইটোৰ ওপৰত মই আজি ভিডিঅ'ত লৈছোঁ তাৰপিছত তোমালোকে ৰিচিভ কৰি আনকি মই তোমাক দেখুৱাই তোমাৰ ৰিচিভৰো মেছেজ দিব পাৰিম তুমি মোক দিলা বুলি এইটো নাম্বাৰৰ পৰা মোক পেয়াৰ নেমটো এইটো কিমান দিলে মোক ধৰি লওক 5,000 দিলে চ' ইনভেলিড নাম্বাৰ ভালকৈ দিব লাগিব যি টি নাম্বাৰ দিলে নহ'ব চ' তোমালোকে দেখিলে 7086820048 মই এইটো নাম্বাৰ দি 5,000 মই দিলোঁ 7086820048 চৰি 9টা নম্বৰ দি দিছিলোঁ মই তাৰপিছত প্ৰচিড মৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা ইয়াত ওপৰত দেখিবলৈ পাইছে মানি ৰিচিভ ছাকচেছফুলি চ' পাছবুকত এতিয়া অহাৰ পিছত তোমালোকে দেখিবলৈ পাবা ইয়াত তলৰ অপশ্যনটো চোৱা এতিয়া মই এটা নামটো লিখিছিলোঁ 5,000 মোক চেণ্ড কৰিলে ৰিচিভ 5,000 মই ৰিচিভ কৰিছোঁ বুলি আৰু মোৰ একাউণ্টত চোৱা তোমালোকে বেলেঞ্চ প্ৰেংক এপ্লিকেশ্যনৰ বেলেঞ্চ কিমান আছে 2,32,23,589 টকা তোমালোকে দেখিবলৈ পাইছা ইয়াত আৰু মোৰ ইয়াত মই এনেই তোমালোকক প্ৰেংক কৰিব জাহা তাহা যদি কৰি ৰাজাকলসকল চোৱা তোমালোকে মই চৰি কিমান দিছিলোঁ 1 2 3 4 5 লাখ ৰাজাকলসকল মই তোমালোকে 5 লাখ ট্ৰান্সফাৰ কৰিছোঁ বুলি ইয়াত দেখুৱাইছে তাৰপিছত Paytm কেছ এডেড মই এড কৰিছোঁ কিমান দেখিবলৈ পাইছে তোমালোকে 1 কোটি টকা 1 কোটি টকা এড কৰিছোঁ দুবাৰ 1 কোটি টকা এড কৰিছোঁ অঁ চৰি ৰিচিভ কৰিছোঁ এইটো Paytm কেছ ৰিচিভ মই সময়ৰ পৰা 1 কোটি টকা ৰিচিভ কৰিছোঁ সময়ে মোক 1 কোটি টকা দিছে বুলি আছে চিংকুক মই চেণ্ড কৰিছোঁ 1 কোটি টকা তোমালোকে ধুনীয়াকৈ দেখিবলৈ পাইছে তেনেকৈ তোমালোকে বহুত প্ৰেংক কৰিব পাৰা আৰু ইয়াত তোমালোকে প্ৰেংক কৰিবলৈ এড মানি আহি কিনে তোমালোকে মানি এড কৰিব পাৰা এমাউণ্টটো প্ৰেংক ইয়াত লিখাই থাকে এমাউণ্টটো তোমালোকে প্ৰেংক কৰিবৰ কাৰণেহে তোমালোকে দিব কিমান এমাউণ্ট ল'ব পাৰা মানি এটা ছাকচেছফুল এতিয়া তোমালোকে দেখিবলৈ পাইছে মোৰ 2 কোটি আছে 3 কোটি হৈ গ'ল তেনেকৈ তোমালোকে আনলিমিটেড ইয়াত মানি ল'ব পাৰা তোমালোকে যিমান মন যায় সিমানেই ল'ব পাৰা তোমালোকে যদি তোমালোকে এপ্লিকেশ্যন বেছিকৈ ইয়াত মানি এড কৰি দিয়া তেনেহ'লে তোমালোকে এপ্লিকেশ্যন হেং হৈ যাব চ' আৰু এইটো কোনো তোমালোকৰ হেৰিয়ৰ কাৰণে ইলিগেল পাৰ্পাছৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰা নাই ভিডিঅ'টো আপলোড কৰিছোঁ তোমালোকৰ এডুকেশ্যন পাৰ্পাছৰ কাৰণে তোমালোকক যাতে এনেকুৱা প্ৰেংক এপ্লিকেশ্যনৰ পৰা বাচি থাকা আৰু তোমালোকে নিজৰ এমাউণ্টটো নিজে দোকানখন নিজে ছেভ হোৱা তোমালোক যাতে লছ নহয় মই সেইটো কাৰণে এইটো আজি ভিডিঅ'টো লৈ আনিছোঁ তোমালোকৰ আগত তোমালোকে যাতে কাৰো পৰা ঠগ নোখোৱা চ' সেইকাৰণে আজি যিমানে যি নহওক Paytmত যোনে হ'লে কেছ দিলে তোমালোকে ভালকৈ চাই ল'বা
তোমালোকে তেওঁ প্ৰেংক কৰিছেনে নে অৰিজিনেল পেটিএমৰ পৰাহে দিছে আৰু মেছেজ নহ'লেকে কোনো কাষ্টমাৰক দিব নোৱাৰে So thank you friends. আশা কৰিলোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাবা, বহুত হেল্পফুল হ'ব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে নহ'লে লাইক কৰিবা আৰু শ্বেয়াৰটো তোমালোকৰ যিমান হওক তোমালোকৰ ফ্ৰেণ্ডছ আছে সকলো ফ্ৰেণ্ডছকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে তেওঁলোকক গম পাওক পেটিএমত আজিকালি দিনত এনেকুৱা প্ৰেংক হৈ থাকে। চ' আৰু যদি ভিডিঅ'টো লাইক এটাটো বনিব লাগে, কাৰণ লাইক এটা দিবা, কাৰণ বহুত ইউজফুল ভিডিঅ' লৈ আহিছোঁ মই আজি তোমালোকৰ ওচৰলৈ। চ' লাইক এটা দিবা আৰু শ্বেয়াৰ কৰি দিবা যিমান পৰা। ছাবস্ক্ৰাইবটো কৰি ল'বা, কাৰণ মই আগলৈ এনেকুৱা টেকনিকেল ওপৰত ভিডিঅ' মই তোমালোকৰ কাৰণে লৈ আহি থাকিম। চ' মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ফ্ৰেণ্ডছ।